কবিতাৰ শিৰোনাম মোৰ আইৰ দুচকু, কবি হীৰেন ভট্টাচাৰ্য। চকুৰ পানীৰে ভৰি উঠে মোৰ আইৰ দুচকু, এতিয়া কি হতে মই ঘৰলৈ উভতো। হৃদয়ৰ গভীৰত শুনো এটি কৰুণ সুৰ, দিঠকত দেখো মোৰ আইৰ দুচকু চকুলোৰে ভৰপূৰ। এতিয়া কি হতে মই ঘৰলৈ উভতো। তোমাৰ সেই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো, সাগৰ স্পন্দিত দেশ কান্ধত তুলি ললো। এতিয়া কি হতে মই ঘৰলৈ উভতো। ধন্যবাদ।